গুড মৰ্ণিং। পুৱা চাহ কাপেৰে আজিৰ ভিডিঅ'টো আৰম্ভণি কৰিলোঁ। ৰাতিপুৱা শুই উঠি মই এনেকৈ ৰঙা চাহ একাপ খাই লওঁ চেনি নিদিয়াকৈ। আৰু মই চাহ খাই উঠি এইপিনে বেটাকো অকণমান নাস্তা কৰাই দিলোঁ, কাৰণ ৰাতিপুৱা বেটাই নাস্তা খাই ৰাতিপুৱাই ভাত নাখায়, 11টামান বজাত ভাত খায়, সেইটো কাৰণে তাক ৰাতিপুৱাই নাস্তা কৰাই দিওঁ। আৰু এতিয়া বেটাই নাস্তা খাই লৈছে। এতিয়া বেটাক অকণমান বাহিৰলৈ লৈ আহিছোঁ। ৰাতিপুৱা ৰ'দজাক ল'ৰা ছোৱালীৰ কাৰণে বহুতেই ভাল, সেইটো কাৰণে ৰ'দত খোজকাঢ়িব দিছোঁ। এইপিনে মাটিমাহ বাছি লৈছোঁ আৰু বাছি উঠি দলি ল'ম। আৰু এইপিনে মাংস আছে আৰু এইপিনে আদা নহৰু মই যোগাৰ কৰি আছোঁ। আজি কি বনাওঁ তাকে চাই থাকক। আজি বনাবলৈ লোৱা চব্জিখনৰ বাবে লাগিব মাংস, ব্ৰইলাৰ মাংস লৈছোঁ আধা কেজি, আলু আৰু আদা নহৰু অকণমান লৈছোঁ, আৰু এইপিনে পিঁয়াজ। এইখিনি বনাম মানে কিহৰ লগত সেইটো চাব। সেয়া মাটিমাহ, এইপিনে মাটিমাহ ভিজাই থৈছোঁ, মাটিমাহৰ লগত বনাম। ভিডিঅ'টো চাই থাকক লাষ্টলৈকে, কেনেকৈ বনাওঁ কি কৰোঁ সকলো দেখাই থাকিম। তেলখিনি গৰম হ'লত ইয়াতে এটা পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি আধা ভজা হোৱালৈকে ভাজি ল'ব লাগিব। এতিয়া পিঁয়াজখিনি আধা ভজা হৈছে। এতিয়া ইয়াতে আদা নহৰু থেতালি লোৱা দি দিছোঁ। আদা নহৰুখিনি অকণমান টাইম ভাজি ল'ম। আদা নহৰুখিনি কেঁচা গোন্ধ নোযোৱালৈকে ভাজি ল'ব লাগিব। আদা নহৰুখিনি কেঁচা গোন্ধ গৈছে। এতিয়া আমি ইয়াতে মাংসখিনি দালি দিম। মাংসখিনি দি অকণমান টাইম ভাজি থাকিম। এইটো আমাৰ ট্ৰেডিশ্যনেল ডিছ হয়। আমাৰ মিচিং মানুহবিলাকে এনেকৈ মাংস মাটিমাহৰ লগত খায়েই, আমিও খাই থাকোঁ মাজে মাজে। সেইটো কাৰণে মই আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি এনেধৰণে খাই পোৱা নাই তেন্তে এবাৰ ট্ৰাই কৰি চাব পাৰে, বহুতেই টেষ্টি হয়। এতিয়া ইয়াত জোখৰ মতে নিমখ আৰু হালধি দি দিলোঁ আৰু এনেদৰে লৰাই লৰাই মাংসখিনি অকণমান ভাল ধৰণে ভাজি ল'ম। মাটিমাহখিনি এতিয়াই নিদিওঁ, মাটিমাহখিনি অকণমান দেৰিকৈ দিম। সেইটো কাৰণে মাংসখিনি অকণমান শুকানে ভাজি ল'ব লাগিব, কাৰণ মাটিমাহ দিয়াৰ পিছত পানী দিবই লাগিব, নহ'লে মাটিমাহ নিসিজে। সেইটো কাৰণে এতিয়া ইয়াতে আলুখিনিও দি দিলোঁ। আলুখিনি দি আধা মিনিটমান লৰাই দিছোঁ, আৰু আলুখিনি আধা সিজা হোৱাৰ পিছত ইয়াতে মাটিমাহখিনি দি দিম। আলুখিনি প্ৰায় আধা সিজা হৈ গ'লগৈ আৰু মাংসখিনিও আধা ভজা হৈ গ'ল। এতিয়া ইয়াতে আমি মাটিমাহখিনি এড কৰিব লাগিব। মাটিমাহখিনি পানীত তিয়াই থোৱা আছিলে, টুকি লৈছোঁ আৰু ইয়াতে দি দিছোঁ। মাটিমাহখিনি দিয়াৰ পিছত ভাল ধৰণে লৰাই ল'ব, নহ'লে তলত লাগি ধৰিবও পাৰে। তলত যদি লাগি ধৰে তেতিয়া চব্জিখন খাবলৈ ভাল নহ'ব, সেইটো কাৰণে ভাল ধৰণে লৰাই থাকিব। আৰু এতিয়া ঢাকন লগাই দিছোঁ। ইয়াত অকণমান মই পানী দিছিলোঁ, পানী দিয়াটো দেখাব নহ'ল, কাৰণ মানে ভিডিঅ'টো অফ হৈ থাকিলে, মই সেইটো কাৰণে এইটো দেখাব নোৱাৰিলোঁ। অকণমান পানী দিছিলোঁ, বেছি দিয়া নাছিলোঁ। অকণমান পানী দি সিজাই থাকিব লাগে। মাটিমাহটো এনেকুৱা বস্তু নহয়, কম পৰিমাণে পানী দি সিজালেহে সিজে। বেছি পানী দি দিলে, এবাৰতে বেছিকৈ পানী দি দিলে নিসিজে। সেইটো কাৰণে কমকৈ পানী দি এনেকৈ সিজাই থাকিব লাগিব। মাটিমাহখিনি পানীত ভিজাই থোৱা আছিলে যে, সেইটো কাৰণে মাটিমাহখিনি সিজিবলৈ বেছি টাইম লগা নাই, আধা সিজা হ'লেই। এতিয়া ইয়াত চৌদা খাৰ অকণমান দিব লাগিব। মাটিমাহ তৰকাৰী বনালে চৌদা খাৰ দিয়াটো বহুত প্ৰয়োজনীয় হয়। মাটিমাহৰ খাৰ থাকিলে ভাল। আমাৰ মানুহবিলাকে মাটিমাহৰ খাৰ বনাই থয়, মাটিমাহৰ বাকলিটো পুৰি পেলাই তাৰপৰা খাৰ বনায়। কিন্তু এতিয়া মোৰ ওচৰত মাটিমাহৰ খাৰ নাই, সেইটো কাৰণে মই ইয়াত চৌদা খাৰ ব্যৱহাৰ কৰিছোঁ। বেকিং চ'ডাই দিছোঁ, বেকিং চ'ডা 1 চামুচমান দি এতিয়া এইখিনি ঢাকন লগাই থৈ দিম। ধুনীয়াকৈ উতল আহিব। বেকিং চ'ডাই মানে মাটিমাহটো জলদি গলাই দিয়ে। এইপিনে মাটিমাহৰ তৰকাৰী ব্ৰইলাৰ মাংসৰ লগত বনাই আছোঁ, আৰু বহুত টেষ্টি হয় এনেদৰে বনালে। আপোনালোকে যদি খাই পোৱা নাই তেন্তে এবাৰ ট্ৰাই কৰি চাব পাৰে, বহুতেই ভাল লাগে খাই।
এতিয়া মাটিমাহৰ তৰকাৰীখনত অকণমান আদা নহৰু দি দিছোঁ। তৰকাৰীখন অলৰেডি ৰেডি হৈছে আৰু মই ইয়াত জলকীয়া দিয়া নাই। জলকীয়া এতিয়াই নিদিওঁ, মই পিছতকৈ জলকীয়া দিম, কাৰণ আমাৰ বেটাও খাব। কাৰণ বেটাক আমি বেলেগকৈ তৰকাৰী বনাই নিদিওঁ, কাৰণ বেটাই মানে খিচিৰি এইবিলাক খাই ভাল নাপায়। এতিয়া ইয়াতে জলকীয়াও দি দিলোঁ জোখৰ মতে। আমি যিটো চব্জি খাওঁ বেটাও সেইটো চব্জি খাব বিচাৰে, সেইটো কাৰণে তাৰ কাৰণে অকণমান সদায় মই এক্সট্ৰাকৈ উলিয়াই থৈ দিওঁ। এতিয়া মাটিমাহৰ তৰকাৰী পূৰা ৰেডি হৈ গ'ল। এতিয়া লাষ্টত ইয়াত দিম ধনিয়া পাত, পিঁয়াজৰ পাত, নহৰু পাত আৰু বগা তুলসীৰ পাত দুখিলামান দি দিছোঁ। এইবিলাক দিলে বহুতো ধুনীয়া গোন্ধ আহে চব্জিখনত, বহুত ভাল লাগে খাই। সেইটো কাৰণে এতিয়া পূৰা ৰেডি হৈ গ'ল, নমাই ল'লোঁ আৰু বাঢ়ি মেলি আপোনালোকক দেখাই আছোঁ আজি ভাত কিহৰ লগত খাওঁ আমি। এইপিনে ভাতো ৰেডি হ'ল, এতিয়া তৰকাৰীখন বাঢ়ি লৈছোঁ। আজি আমাৰ খাদ্যত আছে পোৰা আলু, মাটিমাহৰ তৰকাৰী আৰু জলফাই আচাৰ। এইপিনে দুইটাই ভাত খালে। কেনেকুৱা হৈছে খাবলৈ? মজা, মাটিমাহ চব্জি একদম মজা। এইপিনে বেটাই খাইছে। জোখত নিমখ চিমখ চব জোখত। এতিয়া ভাত খাই আছোঁ, বহুত টেষ্টি হৈছে খাবলৈ। বহুত ভাল লাগিছে। বেটা কি আনি দিছা? আলু এটা আনি দিলা। নালাগে আৰু আনিব নালাগে, হৈ যাব। আলু আনি দিছে বেটা। কেতিয়াবা আলুবিলাক পিটিকা কৰি খাব নালাগে, এনেকৈ ডাইৰেক্ট খাই দিলোঁ। বহুত ভাল লাগে গৰমে গৰমে। এইটো আচাৰ, জলফাই আচাৰ, বহুত টেষ্টি হৈছে খাবলৈ। বেটাই পিনে কিবা কিবি কৰি আছে। এতিয়া ভাত পানী খাই মেলি আজৰি হ'লোঁ আৰু এইপিনে যাবলৈ ওলাই আহিছোঁ। নাৰায়ণপুৰত কাম এটা আছে, গৈ কৰি আহোঁগৈ। A few moments later. হেল্ল' এভৰিৱান, আজি মই পাকঘৰৰ পৰাই ভিডিঅ' কৰিলোঁ। পাকঘৰত আহি চব বস্তু ৰেডি কৰি মই কেমেৰা অন কৰিছোঁ, কাৰণ মই কেমেৰা কৰা কথা নাছিলে। ভাবিলোঁ মই ঘৰত বনাইছোঁ যেতিয়া আপোনালোককো লগত দেখাই দিব পাৰোঁ, হয় নাই বাৰু। মই আপোনালোকৰ আগত সকলো কথা শ্বেয়াৰ কৰোঁ, যিহেতুকে মই এইটোকো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এতিয়া সন্ধিয়া টাইম হৈছে, সন্ধিয়া টাইমত মানে আমি কেতিয়াবা চুপ খাওঁ আৰু ঘৰত নিজে বনাই খাওঁ, কিবা ৰেডিমেড নহয় দেই, ঘৰত বনোৱা ফ্ৰেছ হয়। আৰু তাৰ কাৰণে মই আজি চুপ বনাম বুলি ভাবিছোঁ। ল'ৰা ছোৱালীৰ কাৰণে বিশেষকৈ আৰু বুঢ়া বুঢ়ী মানুহৰ কাৰণে এই চুপটো বহুত উপকাৰী হয়। আমি মাজে মাজে বনাই খায়ে থাকোঁ। আৰু এই চুপটো বনাবৰ কাৰণে লাগিব খাচী মাংস। খাচী মাংস একদম ফ্ৰেছ লৈ লৈছোঁ অকণমান। তাৰপিছত আৰু লগতে এটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ, নহৰু আৰু আদা থেতালি লৈছোঁ, আৰু লগতে এইটো দিম। এইটো হয় লেমন গ্ৰাছ। এইটো দিলে খাবলৈ বহুত টেষ্টি হয়। ইয়াৰ ফ্লেভাৰটো একদম চুপত সোমাই যায়, সেইটো কাৰণে অকণমান শুকাই গ'লগৈ, তথাপিও দি দিম, গোন্ধটো আহিলে হ'ল। সেইটো কাৰণে আপোনালোকেও বাৰু এনেদৰে ঘৰত সদায় বনাই খায়নে? যদি খায় তেন্তে কমেণ্ট কৰিব। আৰু মই কেনেকৈ চুপ বনালোঁ তাকে আপোনালোকৰ আগত দেখাবলৈ লৈছোঁ। সকলোৱে এনেধৰণে নবনাবও পাৰে, কাৰণ এইটো মোৰ নিজৰ ষ্টাইল হয়, মই নিজে কেনেকৈ বনাওঁ সেইটো। যদি ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই এটা কুকাৰ লৈ লৈছোঁ ইয়াতে, এই কুকাৰটোতে বনাম। চাই থাকক কেনেকৈ বনাওঁ। ছাগলী মাংসখিনি কুকাৰত দি দিম। এতিয়া ইয়াতে নহৰু আৰু পিঁয়াজখিনিও দি দিম। আৰু ইয়াতে নিমখ 1 চামুচ দি দিম আৰু অকণমান তেল দিম। বেছি তেল দিব নালাগে, অকণমান দিলে হৈ যায়। এতিয়া এইখিনি ভাল ধৰণে হাতে মঠি ল'ব লাগিব, একদম মানে ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব।
এতিয়া ইয়াতে লেমন গ্ৰাছখিনি দি ঢাকন লগাই দিলোঁ আৰু আনপিনে গেছটো অন কৰি গেছত এইখিনি পাতি দিলোঁ। চুপ বনালে মানে লগত জালুক নহ'লে জলকীয়া অকণ দিয়ে, অকণমান জ্বালা হ'লে চুপটো খাই ভাল লাগে, কিন্তু মই জলকীয়া বা জালুক এইটো কাৰণে দিয়া নাই মানে, কাৰণ বেটাও খাব যে, বেটাই একদম খাব নোৱাৰে জ্বালা, আৰু তাক ইমান অকণমানি বয়সতে জলকীয়া খোৱাটো বহুত ভুল হ'ব, বহুত তাৰ বাবে বেয়া হ'ব মানে তাৰ শৰীৰটোৰ বাবে, কাৰণ ইমান সৰু ল'ৰা ছোৱালী যি গাখীৰ খাই থাকে সি কেতিয়াও জ্বালাটো সহ্য কৰিব নোৱাৰে, সেইটো কাৰণে মই তাক এক প্ৰকাৰে জলকীয়া নোখোৱাওৱেই, আৰু সেইটো কাৰণে মই চুপতো জলকীয়া দিয়া নাই, কাৰণ আমি আমাৰ টেষ্টিটো বিচাৰিলে নহ'ব নহয়, কাৰণ এতিয়া ল'ৰা ছোৱালী আহিলে যেতিয়া সন্তান হ'ল যেতিয়া আমি সিহঁতৰ কথাও ভাবিব লাগিব, সেইটো কাৰণে মই জ্বালা দিয়া নাই। কিছুমানে ক'বও পাৰে যে চুপ বনাইছে কিন্তু জলকীয়া দিয়া নাই নহ'লে জালুক দিয়া নাই যে চুপটো কি টেষ্টি হ'ব, এনেকৈ বনালেও বহুত টেষ্টি হয়, আৰু যদি আমাক খাব মন যায় আমি পিছত আকৌ তাক উলিয়াই দি আমি আকৌ এটা চিটি মৰাই দিব পাৰোঁ জালুক দি, তেনেকৈ কৰোঁ মই সদায়, চব্জি বনালেও তেনেকুৱাই কৰোঁ, তাক প্ৰথমত উলিয়াই দি লওঁ, তাৰপিছত আমি আকৌ এক্সট্ৰাকৈ জ্বালা দি খাওঁ, তেনেকুৱাই হয়। সিহঁতক ইমান জ্বালা খোৱাটো একদমেই ভাল নহয়। আৰু এইপিনে আপোনালোকৰ লগত কথা পাতি থাকোঁতে কুকাৰে চিটি মাৰিলে, প্ৰায় 10-12টামান কুকাৰে চিটি অহাৰ পিছত খুলি চাওঁ, পূৰা চুপ ৰেডি হৈ গ'ল। এতিয়া চুপখিনি বাকী খাই কেনেকুৱা হৈছে আপোনালোকক জনাই আছোঁ। এতিয়া চুপ বনি ৰেডি হৈ গ'ল, খিনি বহুত টেষ্টি হৈছে। বহুত ধুনীয়া লাগিছে খাই, আপোনালোকেও যদি এনেদৰে খাই পোৱা নাই তেন্তে এবাৰ ট্ৰাই কৰি চাব পাৰে, এইটো মোৰ ষ্টাইল হয়, বেলেগে কেনেকৈ বনাই নাজানো, মই এনেকৈ বনাওঁ, এনেকৈ খাই বহুত টেষ্টি লাগে। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰোঁ, যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই।